হাই এভৰিৱান এটি খবৰ দিওঁ বুলি ভাবিছোঁ। এটি নতুন গীত আহি আছে বহু দিনৰ বিৰতিৰ পাছত। আচলতে বিহু দিছোঁ যদিও আধুনিক গীত বহুদিনৰ মূৰত কৰিছোঁ। আৰু গীতটোৰ টাইটেলটো এতিয়ালৈকে দিয়া হোৱাই নাই, বাট মই গীতটোক লৈ বহুত এক্সাইটেড হৈ আছোঁ কাৰণ এটা খুব মৰম লগা গীত আৰু আপোনালোকে ডেফিনেটলি ভাল পাব গীতটো। অকণমান গুণগুণাই দিওঁ নেকি? মোৰ খুব শুনাও লাগি আছে অলপমান ন। লাজুকীয়া জনেও উৰণি পেলালে, সেন্দুৰীয়া বেলিয়ে ৰৈ থাকে চাই তোমালে। লা 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 তুমি তো তুমি 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 আজিকালি সকলোতে বাঢ়ে জান তোমাৰ নামতে। বাকী ডিটেইলছ অতি সোনকালে দি আছোঁ। হাই এভৰিৱান, দুদিনমান আগত আপোনালোকক গুণগুণাই যে শুনাইছিলোঁ গানটো, সেই গানটো আজি ৰেকৰ্ডিং হ'ল। একচুৱেলি এবাৰ আগতে গাইছিলোঁ যদিও আপোনালোকে ভাল পোৱা বুলি জানি আমাৰ অনুভৱ হ'ল আৰু বেটাৰ হ'ব বুলি, গতিকে মই আজি গুৱাহাটীলৈ আহিলোঁ গাবলৈ আৰু কমপ্লিট হৈ গ'ল এতিয়া। আৰু মই কৈছিলোঁ যে সবিশেষ কেইদিনমানৰ পাছতে জনাম বুলি, তো আজি জনাইছোঁ। এয়া গীতাৰ থাকিল যিটো গানটোৰ মেইন মানুহ, যিয়ে লিখিছে আৰু সুৰ কৰিছে, আৰু এইফালে আছে পলাশ দা মিউজিক কৰিছে। আমি তিনিজনে আৰু গানটোৰ লগত জড়িত। খুব ধুনীয়া গান, মৰম দিব। শুনিছে অলৰেডি গানটো অকমান আপোনালোকে। আৰু কেতিয়া আহিব? এইটো এই সপ্তাহতে আহিব হ'বলা। আহিবই আৰু পলাশ দাই মিক্স কৰিব, গতিকে পলাশ দাক আপোনালোকে কমেণ্টৰ জৰিয়তে আপোনালোকে অলপমান আহ্বান জনাব আৰু সোনকালে দিবলৈ। নমস্কাৰ প্ৰিয় দৰ্শক, মই প্ৰশান্ত। আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান মিষ্টাৰ প্ৰশান্ত ৰিয়েকশ্যন। গতিকে আহক দেৰিকৈ আমাৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়োঁ। আজি বহুদিন পাছত এটা নতুন গীতৰ আপডেট লৈ মই উপস্থিত হৈছোঁ আপোনাৰ মাজত। নীলাক্ষী নেওগৰ এটা নতুন গীত, গীতটিৰ কথা গীতাৰ্থ গিৰি, আৰু লগতে গীতটিত সংগীত কৰিছে পলাশ গগৈ, আৰু কণ্ঠ নিগৰাইছে সকলোৰে চিনাকি, সকলোৰে মৰমৰ নীলাক্ষী নেওগ। গতিকে প্ৰিয় দৰ্শক, গীতটি অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে। 14 ফেব্ৰুৱাৰী তাৰিখে আহিব আপোনালোকৰ মাজলৈ এই গীতটি লাজুকীয়া জনেও বুলি গীতটি। গতিকে গীতটিৰ শুনি কেনে পালে, আৰু এনেধৰণৰ 2026 বৰ্ষত আহিবলগীয়া নতুন গীতসমূহৰ নাইবা ছবিসমূহৰ আপডেট পাই থাকিব। মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু নতুন গীত আহি আছে, মই সেই গীতসমূহৰ আপডেটটো লৈ আহিম। গতিকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। জয় হিন্দ, জয় অসম, জয় জুবিন দা। সকলোৱে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ।